welcome back my YouTube channel. Good morning, গাপাটো আজৰি হ'লো আৰু আজি দীপাৱলী তো দীপাৱলীত কি কৰি আছো আপোনালোকক দেখাই আছো। তো মায়ে এয়া চাকি জ্বলাবৰ কাৰণে চাকিখিনি জ্বলাব লৈছে। দেৱালী বুলি আচলতে বেছিকৈ আমি চাকি নজ্বলাম, কাৰণ বৰষুণৰ বতৰ যিহেতু চাকি বেছিকৈ দিব পৰা নাযাব বাহিৰত। তো সেইকাৰণে দুখনমান নিয়মহে কৰিম। তো চালিৰ তলত তেনেকৈ দুখনমান দিম, যিহেতু বৰষুণ, সেইবাবে দুখনমানহে দিয়া হ'ব। বাকী সকলোখিনি লাইটিং ব্যৱস্থা কৰা আছে, লাইটিং কৰা হ'ব। তো তেনেকেই আৰু মানে দীপাৱলী মানে জাষ্ট এনেকৈ চাকি বাতি জ্বলাই তেনেকৈহে কৰা হ'ব, কাৰণ কেলৈ ফটকা ফুটোৱা নহয়। তো ফটকা ফুটোৱাটো ভাল কথাও নহয়, কাৰণ জীৱ জন্তুৰ বাবে বহুত বেয়া। তো সেইটো কাৰণে মানে ফটকাটো আমি নুফুটাওঁ। আৰু তাৰ উপৰিঞ্চিও মানে ভাল নালাগে মানে বেছি তেনেকুৱা হুলস্থুল মানে পৰিৱেশটো। সেইটো কাৰণে এনেকেই মানে লাইট আৰু চাকি তেনেকৈ মানে জ্বলাই মেলি তেনেকৈ আৰু দীপাৱলীটো মনোৱা হয় আমাৰ।